Hey guys, welcome back to my channel. মই কৃষ্ণে সকলোকে মোৰ চেনেলত স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা টেষ্টি য়ামি ৰেচিপি। সেইটো হৈছে মুড়ি ঘণ্ট ৰেচিপি। তাৰ বাবে কেৰাহী এখন মই গৰম কৰি অকণমান মগু দালি কেৰাহীখনত ড্ৰাই ৰোষ্ট কৰি ল'লোঁ। আপোনালোকেও এনেকৈ ড্ৰাই ৰোষ্ট কৰি ল'ব আৰু যেতিয়াই ধুনীয়া এটা গোন্ধ আহে মগু দালি তেতিয়াই সেইটো কাঢ়ি পেলাই ৰাখি দিব। বেছি ৰোষ্ট কৰিলে সিজোঁতে অকণমান সময় লাগে, কম ৰোষ্ট কৰিলে সোনকালে সিজি যায়। মোৰ অকণমান বেছিকৈ ৰোষ্ট হৈ গ'ল কাৰণ মই অকণমান বেছিকৈ ৰোষ্ট কৰি খাই ভাল পাওঁ। আপোনালোকে নিজৰ জোখ অনুসৰি ৰোষ্ট কৰি ল'ব। এয়া চাওক, মুড়ি ঘণ্ট বনাবৰ কাৰণে মই পিঁয়াজ আদা নহৰু এনেকৈ লৈ ল'লোঁ আৰু মাছৰ মাথা দুটা এনেকৈ মই মেৰিনেট কৰি ৰাখি ল'লোঁ। এতিয়া মাছৰ মাথা দুটাৰ লগত মাছ এপিচ আছিলে সেইখিনিও মই ধুনীয়াকৈ ভাজি ল'লোঁ। এয়া ভাজি ল'লোঁ। তাৰ পাছত পিঁয়াজ আদা নহৰুখিনি মই এটা পেষ্ট বনাই ল'লোঁ। তেলত অকণমান পাঁচফোৰণ আৰু শুকান জলকীয়া দুটা দিলোঁ। তাৰ পাছত যিটো পেষ্ট ৰাখিছিলোঁ সেইটো মই ভাজি ল'লোঁ। সেইটো ভালকৈ ভাজিব লাগে, যিহেতু কেঁচা কেঁচা ভাৱটো আঁতৰাই দিব লাগে। তাৰ পাছত মই ইয়াতে ভাজি লোৱা মাথা দুটা এড কৰি দিম। এয়া চাওক, ভাজি লোৱা মাথা দুটা এড কৰি দিলোঁ। এড কৰি লৈ মই অলপমান সময় ভাজিম যাতে মছলাটো মাছৰখিনিৰ ভিতৰত সোমাই যায় আৰু মছলাটো তলত নজ্বলিবৰ কাৰণে অকণ মই পানীও এড কৰি দিছোঁ যাতে মছলাটোও সিজে আৰু তলতো নালাগে। এতিয়া মই দালিখিনি এড কৰি দিলোঁ। দালিখিনি এড কৰাৰ লগে লগে অকণমান নিমখো এড কৰিব। নিমখ সোৱাদ অনুসৰি আপোনালোকে এড কৰিব। মই অকণমান পানী দি পেলাই দালিখিনি সিজাই আছোঁ মছলাখিনিৰ সৈতে। আৰু মই পাউডাৰ মছলাখিনি দিয়া নাছিলোঁ, তো যিটো বাতিত মই পেষ্টখিনি ৰাখিছিলোঁ সেইটো বাতিতে মই শুকান মছলাখিনি গুড়িখিনি মিক্স কৰি ৰাখিলোঁ। শুকান মছলা জানি মই কি ইউজ কৰোঁ, অকণমান চিকেন মছলা দিলোঁ, জলকীয়াৰ গুড়ি, ধনিয়াৰ গুড়ি আৰু জিৰা। আপোনালোকে ধনিয়াৰ গুড়িটো স্কিপো কৰিব পাৰে, বাট দিলে গোন্ধটো ভাল আহে। এতিয়া চাওক, দালিখিনি অলপ সিজিলে আকৌ অলপমান সিজাৰ পিছত এয়া চাওক, যদি আপোনালোকে কমকৈ ভাজে ইমানখিনি সময়তে আপোনালোকৰ মুড়ি ঘণ্টখন হৈ যাব। কিন্তু অকণমান বেছিকৈ ভাজিলে অকণ সময় লাগে বাবে আৰু অলপমান পানী দি মই ধুনীয়াকৈ সিজালোঁ। পানী অকণমান বেছিকৈ দিছোঁ। এতিয়া ঢাকোন মাৰি মই সিজাই ৰাখিম খুব বেছি 10 মিনিট। এয়া চাওক, সিজিছেই। মাজে মাজে চেক কৰি থাকিব, চেক নকৰিলে তলত লাগি যাব, ডাঠ হৈ যায় যিহেতু। আৰু মই ড্ৰাই মছলা যিখিনি পিচি ৰাখিছিলোঁ সেইখিনি এতিয়া দি দিলোঁ, কাৰণ বেছি সময় সিজালে আপোনাৰ যিটো ধোঁৱা থাকে, যিখিনি ভাপ থাকে, ভাপত মছলাৰ গোটেই চেণ্টটো গুচি যায়। সেইকাৰণে এয়া চাওক, মোৰ মুড়ি ঘণ্ট ৰেডি। মোৰ মুড়ি ঘণ্ট নহয়, মাছৰ মুড়ি ঘণ্ট ৰেডি। এয়া চাওক কিমান ধুনীয়া হৈছে, দেখিছেনে? কালাৰটো ধুনীয়া আহিছে, খাবলৈ খুবেই টেষ্টি হয়। আপোনালোকে এনেকৈ এবাৰ ট্ৰাই কৰি চাবচোন, মাছৰ মাথা মুড়ি ঘণ্ট মগু দাইলৰ সৈতে। এয়া চাওক, এতিয়া মই প্লেটিং কৰিছোঁ। খালি এনেকৈ খাব ভাল নালাগে নহয়নে, কাঁইটকেইডাল। সেইকাৰণে মই মাছ এপিচো দি দিছিলোঁ। আপোনালোকে নিজৰ পচন্দ অনুসৰি বেলেগ বেলেগ মাছো দিব পাৰে। থেংকছ ফৰ ৱাচিং।